নমস্কাৰ বন্ধুসকল, জ্ঞান বিকাশ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। ভিডিঅ'টি শেষলৈকে চাবলৈ অনুৰোধ থাকিল আৰু আপোনালোকে যদি ভিডিঅ'টি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ থাকিল। ৰাম হেতু তামিলনাডুৰ ৰামেশ্বৰম আৰু শ্ৰীলংকাৰ মান্নাৰ দ্বীপৰ মাজত আছে। ৰাম হেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৪৮ কিলোমিটাৰ। জিঅ'লজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ মতে এই হেতু প্ৰায় ১৮,০০০ বছৰতকৈ অধিক পুৰণা হয়। ৰাম হেতুৱে ইণ্ডিয়ান অ'চেন আৰু বে অফ বেংগল সাগৰৰ মাজত সংগমৰ স্থাপন কৰিছে। এই অঞ্চলতেই ভাৰত মহাসাগৰ আৰু বংগোপসাগৰ মিলন হয়। ১৯৬৪ চনত অহা ছুনামিৰ বাবে ৰাম হেতুৰ বহুত অংশ পানীত ডুব গৈছে। ঠায়ে ঠায়ে ৰাম হেতু ৩ ফুট পৰা প্ৰায় ৩০ ফুট পৰ্যন্ত পানীৰ তলত গৈছে। আমেৰিকাৰ গৱেষকসকলৰ মতে ৰাম হেতু ঠিক কাৰণত সৃষ্ট নহয়। এই হেতু নিৰ্মাণ কৰা হৈছে। এই তথ্য প্ৰকাশ হোৱাৰ লগে লগে ৰামৰ অৱস্থিতি অধিক সজীৱ কৰি তুলিছে। ৰাম হেতু অংশত সাগৰৰ ঢৌ অধিক কম হয়। ৰামায়ণত উল্লেখ থকাৰ দৰে এই অংশত ৰামে সাগৰক দেৱতাক অলপমান সন্তুষ্ট হৈ তেওঁৰ ঢৌৰ প্ৰকোপ কমাব কৈছিল। সেই মান্যতা অনুসৰি আজিও এই অংশত সাগৰৰ ঢৌ অত্যন্ত কম। ভিডিঅ'ত দেখাৰ নিচিনাকৈ এজন ব্যক্তিয়ে খোজকাঢ়ি ভাৰতৰ পৰা শ্ৰীলংকালৈ যাব পাৰে। ২০০৫ চনত ইউপিএ চৰকাৰে ৰাম হেতুৰ এটা অংশ খান্দি তাৰ মাজেৰে জাহাজ পাৰ হ'ব পৰাকৈ এটা খাল খান্দিবৰ বাবে প্ৰস্তাৱ দিছিল। কিন্তু বহুতো হিন্দু সংগঠন আৰু ৰাজনৈতিক দল যেনেকৈ বিজেপি, আৰজেডি আদি দলে ইয়াৰ বিৰোধিতা কৰাৰ বাবেই এই বিষয়টো আজি সুপ্ৰিম কোৰ্টৰ আদালতত আছেগৈ। আৰু ভাৰত চৰকাৰৰ সেতু সমুদ্ৰ শ্বিপিং কেনেল প্ৰজেক্ট ইয়াতেই বন্ধ হৈ যায়। বন্ধুসকল, ভিডিঅ'টি আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি ভাল পালে। ধন্যবাদ।